গতিকে আমাৰ গাঁৱৰ মাটিৰ ৰাস্তাটো একবাৰ চাই লওক আৰু পাক্কা নটে 2 দিন পাছত আৰু পুৰা পাক্কা হৈ যাব এইগিলা জাগা এই মজা মজা পুৰা হৈ আছে আৰু পাক্কা দূৰৰ পৰা আমাৰ গাঁৱৰ ওচৰেৰে বৈ যোৱা এয়া পল্লা নদীটো চাওক আপোনালোকক আমাৰ গাঁৱৰ ওচৰৰে বৈ যোৱা পল্লা নদীটো মজাকৈ দেখুৱাই দিলোঁ কিন্তু খৰালি কালত পুৰা একদম মজা কাপোৰ ধুবা গা ধুবা একদম মজা কিন্তু বাৰিষা কালত একদম আমাৰ গাঁৱৰ ৰাস্তা ডুবে ঘৰ চৰ ডুবে একদম চেচ বানাই দিয়ে গতিকে আমাৰ কাৰণে পুৰা এটা সুখবৰ আহিছে যে আমাৰ গাঁৱৰ ৰাস্তাটো আহিছে এয়া চাওক পুৰা মাটি পেলাইছে চাৰিওমুখে গতিকে এতিয়া আমি কাম কৰা দেখুৱাইছোঁ এয়া ৰাস্তা কাম কৰিছে দিয়ে চলি পুৰা কদলে বেলচাই লৈ পুৰা এনেকে ৰাস্তাৰ কাম কৰি আছে আমি একদম পুৰা খুশ হৈ গৈছোঁ পুৰা ৰাস্তা আহি গৈছে আমাৰ গতিকে বাইদেউ এজনক সুধো বাইদেউ কেনে লাগিছে কাম কৰি ভাল লাগছে কষ্ট কৰিও আমি কৰি আছে কাম গতিকে পুৰা এয়া বাইদেউৰ পুৰা বোলে মজা লাগছে গতিকে আৰু আমি আগে যাওঁ আৰু কি পুৰা কাম চলি আছে আৰু গতিকে ঐ খাবলা কেনে লাগিছে মজা এই পুৰা মজা লাগিছে বোলে এই ভাই চাওক না আমাৰ ৰাস্তাটো কি কৰিব লাগে আমি কেনেকে ইয়াতে চাইকেল নিম কেনেকে বাইক নিম কেনেকে খোজ কাঢ়িম হিল চিল ফেলে আহি আছে এইখন গেল পাৰ হৈ আহো পুৰা মাজতে ৰাস্তাৰ মাজতে একদম ক'ত একদম হিল চিল ফেলাব শিলে বালায়ে কত কি ফেলবা ধৰছে আমাৰ ৰাস্তাটো কি কৰিব আজি আয়ো ফেলাব চাকা পুৰা আহি আছে ৰাস্তা সমান কৰবা চক গোটেই আমাৰ ৰাস্তাৰ ওপৰত এয়া পানী মাৰা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এয়া পুৰা পানী মাৰি আছে ৰাস্তাৰ ওপৰত এনেকৈ বিভিন্নজনে ইটা কঢ়িয়াই আনি ইয়াত থৈ আছে আৰু কোনোবাই এনেকৈ ইটা লগাই আছে গতিকে আমাৰ ৰাস্তাটো এতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে সৌ দূৰৰ পৰা এয়া এই ঠাইলৈকে হ'লেই ব্লক লগা গতিকে আমাৰ গাঁৱৰ আটাই ৰাইজৰে অতি আনন্দ লাগিছে কিয়নো এটোপাল বৰষুণ পৰিলে ইয়াত ৰোৱা ৰুব পৰা অৱস্থা হয় আমাৰ ৰাস্তাটোৰ কিন্তু এই ৰাস্তা এতিয়া পকী হ'বলৈ গৈ আছে সঁচাকৈ অতিকৈ আনন্দ লাগিছে এওঁলোকে বহুত কষ্ট কৰি এই ব্লকবোৰ কঢ়িয়াইছে গতিকে আমাৰ গাঁৱৰ ফালৰ পৰাও ময়ে এটুকুৰা ব্লক এওঁলোকক কঢ়িয়াই দি সহায় কৰি দিওঁ বহুত নোৱাৰিলেও আৰু এওঁলোকে যিহেতু ইমান ৰ'দৰ তাপত কষ্টৰে এই ব্লকবোৰ লগাই আছে গতিকে আমাৰ গাঁৱৰ তৰফৰ পৰা এই কৰ্মচাৰীসকলকো আমি ধন্যবাদ যাচিছোঁ কিয়নো ইমান কষ্টৰে তেওঁলোকে এই পথটো প্ৰায় নিৰ্মাণ কৰি উলিয়ালেই গতিকে এইখিনি আজি আপোনালোকক দেখুৱাই আজি ভিডিঅ'টো ইয়াতে সামৰোঁ গতিকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ধন্যবাদ।